হেল্ল' বন্ধুসকল, আজি আমাৰ এইটো ফাৰ্ষ্ট ব্লগ ঐতিহ্যমণ্ডিত অগ্নিগড়ত লোৱা হ'ল। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'টো চাওঁ। আহকচোন যাওঁ আমি অগ্নিগড়লৈ। এই অগ্নিগড়টো শোণিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত। এই অগ্নিগড়ৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। মই চমুকৈ এই অগ্নিগড়ৰ বৰ্ণনা এটা দিছোঁ। পুৰাণ উপপুৰাণ যুগৰ মহাপৰিক্ৰমী ৰজা বান ৰজা এজন অসুৰ ৰজা আছিল। তেওঁৰ কন্যা ঊষা, সখী চিত্ৰলেখা, ঊষা আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ গোপন প্ৰেম আৰু শেষত হৰিহৰৰ বিখ্যাত যুদ্ধৰ কাহিনীয়ে অগ্নিগড়ৰ ইতিহাস উজ্জ্বল কৰি তোলে। এই হৰিহৰৰ যুদ্ধত মৃত বা আঘাতপ্ৰাপ্ত মানুহৰ তেজেৰে গোটেই ব্ৰহ্মপুত্ৰ ভৰলী নদী, তেজপুৰৰ পদুমপুখুৰী বিলৰ পানী ৰঙা হৈ পৰা এই ভূখণ্ডৰ নাম শোণিতপুৰ হয়। শোণিত মানে হৈছে তেজ আৰু পুৰ মানে চহৰ বুলি জনবিশ্বাস আছে। কি ধুনীয়া অপূৰ্ব সৌন্দৰ্য ৰাখি চাওকচোন, ব্ৰহ্মপুত্ৰখন কি ধুনীয়াকৈ কাষেৰে বৈ গৈছে অগ্নিগড়ৰ। অগ্নিগড়ৰ একেবাৰে ওপৰলৈ গৈ আপোনালোকক দৃশ্যটো দেখাইছোঁ। চাওক কিমান ধুনীয়া লাগিছে চাওকচোন। চাওকচোন ফুলৰ খটখটিবিলাক কিমান ধুনীয়া, আৰু লগতে ইয়াৰ কৰ্মচাৰীসকলেও কিমান ধুনীয়াকৈ ৰাখিছে। এই অগ্নিগড়খন কিমান চাফ চিকুণভাৱে ৰাখিছে, দেখিলেই মনটো ভাল লাগি যায়। এয়া হৈছে বেংচতা আৰু লগতে এটা দুটা ভেকুলী আছে। চাওকচোন আজৰি সময় কটাবৰ বাবে কিমান ধুনীয়া ঠাইডোখৰ চাওকচোন, য'ত প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি দিব পাৰি। আহকচোন এতিয়া অলপ ওপৰলৈ যাওঁ আৰু চাওঁ। বান ৰজাৰ জীয়ৰী ঊষা যেতিয়া যৌৱনপ্ৰাপ্ত হৈছিল, তেতিয়া যাতে কোনো পুৰুষৰ সংগ লাভ নহয় সেই ব্যৱস্থাৰ বাবে ৰজা বানে এই পাহাৰেৰে টিঙত এটা সুন্দৰ কাৰেং সজাই পৰাই তুলিছিল। আৰু ইয়াতে ঊষাই চিত্ৰলেখা সহিত আন সখীসকলৰ সৈতে ডাঙৰ দীঘল হৈছিল। যেতিয়া ডাঙৰ হ'ল, তাই সপোনত এজন পুৰুষৰ ছবি দেখিলে আৰু তেওঁক পাবলৈ উদ্বাউল হৈ পৰিল। ঊষাৰ এজনী সখী আছিল, তাইৰ নাম আছিল চিত্ৰলেখা। তাই মায়াবিদ্যা জানিছিল আৰু খুব ধুনীয়া চিত্ৰ আঁকিব জানিছিল। চাওকচোন এয়া ঊষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ, আৰু কাষত হৈছে চিত্ৰলেখা। চাওকচোন ৰজা বানে অনিৰুদ্ধৰ আৰু ঊষাৰ গোপন প্ৰেম কাহিনী কথাই অনিৰুদ্ধক নাক পাতেৰে বন্দী কৰি থ'লে। এয়া চাওক ঊষাই সপোনত দেখা ৰাজকুমাৰজনৰ কথা চিত্ৰলেখাক কোৱাৰ পিছত চিত্ৰলেখাই ঊষাৰ বৰ্ণনা মতে যি ৰাজকুমাৰ ছবিখন আঁকিলে সেইজনেই হ'ল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। এয়া চাওক চিত্ৰলেখাই অনিৰুদ্ধক শুই থকা বিচনাৰ পৰাই সৰলুকি কৰি আনিলে নিজৰ সখী ঊষাৰ বাবে। অগ্নিগড়খন কিমান ধুনীয়া নহয়নে? চাওকচোন এয়া হৈছে গংগা, দেৱী গংগা, আৰু এয়া হৈছে শিৱ। বলকচোন আগুৱাই যাওঁ। কিমান পৰ্যটক আহিছে চাওকচোন, বহুতো পৰ্যটক আহে ইয়াতে, বিদেশী পৰ্যটকো আহে। যিসকলে অহা নাই আহিবচোন কেতিয়াবা তেজপুৰলৈ আৰু অগ্নিগড়খন চাব। শিক্ষক শিক্ষয়িত্ৰীসকলে জ্ঞান যাত্ৰাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে আৰু বুজাই দিছে প্ৰতিটো কথা। চাওকচোন ৰাস্তাটো ইমান ভাল লাগিছে, কিমান যে পৰিষ্কাৰ কৰি ৰাখিছে কৰ্মচাৰীসকলে। ইমান ঘূৰিলোঁ, ভাগৰে লাগি গৈছে আৰু একো খোৱাও নাই যিহেতু এতিয়া ভাবিছোঁ মুখ্য দুৱাৰেৰে আমি ওলাই যাম আৰু তাৰপিছতে গৈ কিবা এটা খাই ল'ম।
এইখন হৈছে মুখ্য দুৱাৰ আৰু মই সেইফাল দিয়ে ওলাই আহিব লৈছোঁ। সময় পালে আপোনালোকো আহিব অগ্নিগড়লৈ আৰু অগ্নিগড়খন চাবলৈ নাপাহৰিব। চাওকচোন, ইয়াত কেইখনমান দোকানো বহিছে, 4-5খনমান হ'ব চাগে, আৰু সেইবাবে এই ল'ৰা ছোৱালীসকলে ভিৰ কৰিছে ইয়াতে। মোৰ ল'বলগীয়া বিশেষ একো নাছিল, সেইবাবে এনেই ওপৰুৱাকৈ চাই পেলাই গুচি আহিছোঁ। কেমেৰা পাৰ্চনজনক কৈছিলোঁ চাবি ৰিংকেইটা কেনেকুৱা লাগিছে বুলি, চাওকচোন। ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাবচোন আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।